হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই নিশ্চয়। আজি মানে মই লগৰ এটা ঘৰত আহিছিলোঁ। আমি মানে শ্বুটিং কৰি আছোঁ, শ্বৰ্ট ফিল্ম বনাই আছোঁ। আপোনালোকে চাইছে চাগে, সেইটো কাৰণে ভাবিলোঁ শ্বুটিঙৰ আচলতে নহয়, ইয়াত মানে ভাল জেগা কিছুমান আছে, ভাবিলোঁ ভিডিঅ' এটাকে বনাই লওঁ। চ' ভিডিঅ'টো আপোনালোকে চাব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে ৰাওনাপাৰ। এই ৰাওনাপাৰখনতে মোৰ লগৰ ল'ৰাটোৰ ঘৰ হয়। আৰু এই চাইডতে এটা পুখুৰী আছে। পুখুৰীটো আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ। এইটো এটা ৰজাদিনীয়া পুখুৰী হয়, বহুত পুৰণি কালৰ পুখুৰী হয়। চাওক কিমান এখন ডাঙৰ পুখুৰী হয়। এই পাৰতে এখন প্ৰাক আছে, এইখন হৈছে প্ৰাক, মানে বেছি দিন হোৱা নাই বনোৱা। চাওক কিমান এক ভাল লগা দৃশ্য, চাওক কি ধুনীয়া দৃশ্য। চাওক এইটো এটা চাৰিআলি হয়, চাৰিআলিটোতে দোকান পোহাৰ চব আছে, দেখিছে নহয়। আৰু চাইডতে পাৰ্কখন লাগি আছে, আৰু চাইডতে মানে এখন আমি পঢ়া হাই ছেকেণ্ডেৰী স্কুল আছে। স্কুলখনৰ নাম হৈছে চামগুৰি সত্ৰৰ ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। চাওক কি ধুনীয়া এক দৃশ্য। প্ৰাকখন বহুত ডাঙৰ প্ৰাক হয়। এতিয়া মই আহি আছোঁ আগলৈ, দেখিছে আপোনালোকে। মই মানে আকৌ আঁতৰলৈ গৈ আপোনালোকক গোটেই চাৰিওকাষটো দেখাব বিচাৰিম ভিডিঅ'টোৰ যোগেদি। কি এক ভাল লগা দৃশ্য চাওক, মানে প্ৰাকখন আহিলে মনটো কিয় ভাল লাগি যায়। আপোনালোকে যদি সময় পায় আহিব এবাৰ, চাওক কি ধুনীয়া দৃশ্য। ইয়াত ল'ৰা ছোৱালী গৈ আছে, স্কুল ছুটি হৈছে। চাওক কি ধুনীয়া সুন্দৰ দৃশ্য। এতিয়া আমি ঘৰলৈ আহি আছোঁ। ঘৰলৈ যাওঁতে একদম এটা ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া এখন গাঁৱৰ মাজেৰে আহিছোঁ। গাঁওখনৰ কিছুমান ভাল লগা একদম দৃশ্য পৰা ধৰি লৈ ৰাস্তা পদূলি চব কি আছে চব দেখাম এই ভিডিঅ'টোৰ। গাঁওখনৰ মাজেৰে আহি আছোঁ, ঘৰ পামগৈ আৰু বেছি টাইম নাই। এয়া চাওক কাষতে বিল লাগি আছে এইবোৰ। এইটো ছাইডত ফিচাৰী এটা আছে, ফিচাৰী ছাইডত ডাঙৰ বহুতো কলগছ দেখিছেনে, এইবোৰ কলৰ খেতি কৰিছে, জাহাজী কল। ইয়াৰ মাজে আমি আহি আছোঁ ঘৰলৈ। আজি চাইকেল ৰাইড কৰিছোঁ, চাইকেল ৰাইড। কেতিয়া কিমাননো বাইক চলাব, চাইকেলো চলাব লাগে ন। এয়া এইখন এখন গাঁও, এই গাঁওখনৰ মাজে আমি আহি আছোঁ ঘৰলৈ। তই কিবা এটা কওঁ আকৌ। মই ক'বলৈ কি আছোঁ, মই চলাই আছোঁ, তুমি কৈ থাকা। অঁ, ই চলাইহে থাকিব, একো নকয়। আহি আছোঁ গাঁওখনৰ মাজে। এইবোৰ মানুহে কাম কৰি আছে, আমি আহি আছোঁ গাঁওখনৰ মাজেৰে। এই গাঁওখনৰ নাম কৈঙাহাটী বুলি কয়, ৰাওনাপাৰ শাৰীয়ে। আহি আছোঁ। এই মই চাইকেলখনৰ পৰা নামি দিলোঁ, মানে কেলে আমি এটা মুকলি ৰাস্তা পাইছোঁ। মানে আমি ঘৰলৈ আহোঁতে এটা মুকলি ৰাস্তা পাওঁ। এই মুকলি ৰাস্তাটোৰ নাম চৰকাৰী ৰাস্তা বুলি কয় চবেই। মানে কিমান ধুনীয়া এটা ৰাস্তা চাওক, একদম মুকলি, মানুহৰ ঘৰ কম হয়। তাৰপিছত আমি এতিয়া যাম আৰু খালি অকণমান ৰৈ দিছোঁ। ইয়াত আহি পেলাই ইয়াৰো ভাগৰ লাগিছে। এইখন এখন গাঁও হয়, গাঁওখনৰ নাম কৈঙাহাটী। অকণমান আগত আছে, দেখিছে নহয়। এইটো ৰাস্তা হয়, তাৰ পাছতে সেই ৰাস্তাটোৱেদি আমি ঘৰলৈ অহা যোৱা কৰোঁ। এতিয়া আমি ৰাওনাপাৰৰ পৰা আহিছোঁ, যেতিয়া ভিডিঅ' শ্বুটিং কৰিব গৈছিলোঁ। আহৈ যামা, ৰৈ থাকিব নালাগে, গৰম পৰিছে। ইয়াৰ ভাগৰ লাগিছিলে, মানে কেলৈ মোক ডাবুল কৰি আহিছে ন। এইটো আমি ৰাস্তাটো দেখাই যাম, ভিডিঅ'টো কৰিছোঁ এতিয়া। বল চাইকেলত উঠিছোঁ দেই। আমি এতিয়া মুকলি এটা ৰাস্তা পাইছোঁ। এই ৰাস্তাটোতে আমি আহি আছোঁ। চাওক কিমান ধুনীয়া সুন্দৰ দৃশ্য। এই চাইডতে পানী আছে, তাৰপিছতে আহি আছোঁ আমি। কিমান ধুনীয়া এটা ৰাস্তা চাওক। এই লাহে লাহে চলা, ভিডিঅ'টো কৰি আহিছোঁ ন। চাওক আপোনালোকৰ যদি আহিবলৈ মন কৰে এইটো ৰাস্তাদি আহি, আমি মানে আবেলি কেতিয়াবা ওলাই আহোঁ খোজকাঢ়ি ৰাস্তাটোৱেদি। ভাল লাগে মানে আবেলি সময়ত তেনেও ওলালে মনটো ভাল লাগে ন। এই ৰাস্তাটোতে আমি খোজকাঢ়ি ওলাই আহোঁ আবেলি। এইটো এটা একদম বহুত দূৰলৈকে আছে ৰাস্তাটো। আমাৰ মানে এতিয়াও ঘৰলৈ কমেও আপোনাৰ 2 কিলোমিটাৰমান আছে। এই ৰাস্তাটোৱেদি আমি অহা যোৱা কৰোঁ। চাওক কি ধুনীয়া সুন্দৰময় একদম ৰাস্তা, সুন্দৰ ৰাস্তা কৈছোঁ নহয়।
আহিলে আপোনালোকৰ ভাগৰ নালাগে। চাইডতে ধুনীয়া ধুনীয়া ঘাঁহনি আছে, ইয়াত ধান হয়। চাইডত ইফালে চাইডত ঘাঁহনি আছে, অলপ আঁতৰত এয়া মানুহে এতিয়া শালি ধান কৰিছে ন, সেই শালি ধানৰ এয়া খেতিয়ে হয়। এয়া গাড়ী এখন গৈছে, লাগিছিল এয়া শালি ধান হয়, আঘোণ মহাত যাব আৰু। এয়া এইফালেও ধান আছে। আমি এয়া ঘৰলৈ আহি আছোঁ আৰু ঘৰলৈ বেছি টাইম নাই। এয়া আহি আমি অকণমান ৰৈছোঁহি। শিখৰ খাইছে এজনে। এয়া চাওক, আমি আহি পেলাই অকণমান ৰৈছোঁ, ঘৰলৈ বেছি দূৰ নাই, সেইটো কাৰণে মানে অলপ দেখাই লওঁ, তাৰপিছত আৰু ঘৰলৈ যাওঁ। এয়া চাওক, মোক ৰাস্তাটো পাইছোঁহি আৰু দেই, বেছি টাইম নাই। এয়া আমি ঘৰলৈও পামগৈ এতিয়া, ঘৰলৈ বেছি দূৰ নাই। আজি ভিডিঅ'টো ইমানেই আছিলে, মানে ভিডিঅ' বনোৱাৰ কোনো এক্সপিৰিয়েঞ্চ নাই, ফাৰ্ষ্ট ব্লগ হয়। যদি কিবা ভুল হয় কোৱাত বা ভিডিঅ' বনোৱাটো ভুল হৈছে, তেনেহ'লে তোমালোকে নিজৰ বুলি ভাবি ক্ষমা কৰিবা। যদি ভাল পোৱা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, যিমান পাৰে শ্বেয়াৰ কৰিবা। আৰু নেক্সট ভিডিঅ' আহি আছে। চ' আজিলৈ বাই।